হাই বন্ধুসকল, আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। তো মই এয়া ঔটেঙাখিনি এনেদৰে গুচাই ল'লোঁ, লগতে নহৰু লৈছোঁ। নহৰুখিনি গুচাই কেইফুটামান এয়া, তাৰপিছতে লৈছোঁ শুকান জলকীয়া 4-5টামান। তাৰপিছত আপোনালোকে ঔটেঙাখিনি একে কাটি ল'ব, মিহি মিহিকৈ কাটি ল'ব। তো আপোনালোকে এনেকৈ ঔটেঙাখিনি পাতল পাতলকৈ এনেকৈ কাটি ল'ব। মই দেখুৱাৰ দৰে আপোনালোকে কাটি যাব, পাতল পাতলকৈ কাটিব এনেকৈ। যিহেতু মোৰ এইটো প্ৰথম ভিডিঅ', ইমানকৈ কথা ক'ব পৰা নাই, আপোনালোকে বেয়া নাপাব। আজি ইমানখিনি ক'ব পাৰিছোঁ, কৈছোঁ আৰু। এয়া আপোনালোকে এনেকৈ মিহি মিহিকৈ ঔটেঙাখিনি আপোনালোকে কাটি ল'ব। এয়া লগতে আপোনালোকে আলুখিনিও ভাল কৰি ল'ব। এনেকৈ লৈ এনেকৈ পাতল পাতলকৈ কাটি যাব আৰু ছাইডত থৈ যাব। এনেকৈ কাটিব, মই দেখুৱাৰ দৰে পাতল পাতলকৈ কাটিব। এয়া এনেকৈ কাটি যাব। মই ইয়াত আলু লৈছোঁ 3টা, সৰু মিডিয়াম চাইজৰ। এনেকৈ কাটি পাতলকৈ কাটি যাব। এয়া আৰু এটা, মই 3টা আলু লৈছোঁ। এনেকৈ আপোনালোকে কাটি যাব, মই দেখুৱাৰ দৰে। চাইডত থৈ যাব ঔটেঙাখিনি। এয়া আৰু আলুখিনি এয়া এনেকৈ কাটি যাব এনেকৈ। তো এয়া আলু কাটি হ'ল মোৰ, আৰু ঔটেঙাখিনিও একেই চাইজত। এয়া লগতে লৈছোঁ তেতেলী লোৱা নহৰু আৰু জলকীয়া। কেৰাহীটো গৰম হ'ল, ইয়াত দিছোঁ তেল অকণমান। প্ৰথমতে দিম নহৰু চাই, অকণমান ৰঙচুৱাকৈ ভাজি ল'ব। তাতে দিম জলকীয়া, প্ৰয়োজন অনুসৰি অকণমান হালধি, ঔটেঙা যিহেতু টেঙা, সেইকাৰণে প্ৰথমতে আমি আলুকেইটা ভাজি লওঁ। আলুটো ঢাকনাটো অকণ সময়ৰ কাৰণে মাৰি দিম, যাতে আলুকেইটা অকণমান চফ্ট হৈ লওক। ঢাকনাখন অকণ পিছত এনেকৈ আঁতৰাই চাই ল'ম। আলুকেইটা অকণ অকণ সিজিলেই হ'ল। এয়া আলুখিনি সিজিছে অকণ অকণ। এয়া তো ইয়াতে এতিয়া নিম এই কাটি লোৱা ঔটেঙাখিনি দি লৈছোঁ। দি লৈ লৰাই দিম।
আপোনালোকে ইয়াত ইচ্ছা কৰিলে গুড় অকণো দিব পাৰে বা চেনি অকণো দিব পাৰে। যদি বেছি টেঙা খাই বেয়া পায় আপোনালোকে চেনি অকণ দিব পাৰে বা গুড় অকণ দিব পাৰে। যিহেতু আমাৰ ঘৰত জ্বলাই খাই ভাল পায়, জ্বলা টেঙা, তাতে ইমান গৰম পৰিছে, মই এনেকৈয়ে বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে গুড় অকণ বা চেনি অকণ দি ল'ব পাৰিব। এতিয়া মই আকৌ লৰাই লৈছোঁ। লৰাই লৈ আকৌ গেছৰ ফ্লেমটো অকণমান কমাই ৰাখিব। তাৰপিছতে মই ঢাকনাখন মাৰি দিছোঁ। আকৌ 1-2 মিনিটমানৰ পিছত আকৌ এবাৰ চাম, চেক কৰি লৰাই দিম। জলকীয়া আপোনালোকৰ জ্বলা যিমানটো খায় সিমানটো দিব। যিহেতু আমাৰ ঘৰত জ্বলা বহু পৰিমাণে খায়, সেইকাৰণে মই 5টা শুকান জলকীয়া দি দিছোঁ। চাওক পটনীখিনি চফ্ট হৈ গৈছে আৰু আলুখিনিও চফ্ট হৈ গৈছে। এইটো ৰেডি হৈ গ'ল। আপোনাক চাৰ্ভ কৰি দেখুৱাই দিওঁ। আপোনালোকে এনেদৰে বনাই এবাৰ খাবচোন, জনাব খাই কেনেকুৱা পালে। তো মোৰ ভাজি হৈ গৈছেগৈ, গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া মই ভাজিখিনি প্লেট এটাত কাঢ়ি লওঁ। পাৰিলে আপোনালোকে এবাৰ বনাই খাই চাবচোন, কেনেকুৱা লাগিছে জনাব। আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে, যদি ভাল পায় তেনেহ'লে আপোনালোকে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া গৰম দিনৰ আলু আৰু ঔটেঙা ভাজি ৰেডি। কাঁহী এখনত, প্লেট এখনত উলিয়াই ল'লোঁ। এয়া ৰেডি।